এতিয়া দেখিছো সৰু সৰু কণ কণ মইনাসকলেও বিয়া পাতিবলৈ ধৰিছে। তোমালোকে এবাৰ ভাবিছানে বাৰু দেউতাৰ মাৰ ভিতৰত কি উপজিছে? আজিকালি এইবোৰ যিবোৰ সৰু সৰু কণ কণ মইনাহঁতে যে বিয়া পাতে, তাৰ কাৰণ এটাই হ'ল, সেই কাৰণটো হ'ল মোবাইল। মোবাইলত ষ্টেটাছ লগাই, মোবাইলত মুভি চাই, মোবাইলত চিৰিয়েল চাই, লাভ ষ্টৰী খুব মতে ভাল পায় আজিকালি ল'ৰা ছোৱালীবোৰে। আৰু সেইবোৰকে চাই পেলাই মোৰ সংগীগৰাকী, মোৰ জীৱনৰ লগৰীজন বৰ ধুনীয়া হ'ব বুলি ঘপককৈ বিয়া পাতি লয়। আৰু কিছুমানে বুজিয়েই নাপায় যে মই এই সময়তে বিয়া পাতি ল'লে, লাইক 22 years, 20 বছৰ, 18 বছৰ হোৱাৰ লগে লগেই বিয়া। এটা কথা ভাবিয়ে নাপায়। আৰু কিছুমান মাক দেউতাকেও তাৰ সমৰ্থন কৰে, কয় যে হ'ব দে, তই ছোৱালী তই ভাল পাইছ, বিয়াখন পাত দে, তোৰ পচন্দ মোৰ পচন্দ। আৰে চালা, বাৰীৰ পাছফালে ঢেকীয়াজোপা ওলাই থাকিলেও চাব যে খাবলৈ হৈছেনে নাই। বাৰীৰ পাছফালে ধনিয়া গছ কেইজোৰমান লগাই থৈ দিলেও চাব যে খাবলৈ লাইক হৈছেনে নাই। নিজৰ ছোৱালীজনীয়ে যদি বেলেগ এঘৰত ল'ৰা এটাক ভালো পায় নহয়, সৰুকালৰ অৱস্থাতে, হ'ব দে, মোৰ মৰমৰ লাল্লি হয়, পৰী হয় মোৰ, একচেপ্ট কৰি লয়। কিয় কৰি লয়? খালি ছোৱালীজনী জন্ম দিলেই মানে অকল বিয়া পতা ধান্দা নেকি? না, মোৰ প্ৰশ্নটো ব্যক্তিগত। ল'ৰা এটা জন্ম দিলেই তাৰ কি অকল খেতি কৰিব লাগে, বিয়া পাতিব লাগে, সেইটোৱে মানে জীৱন নেকি? মই বিশেষকৈ এতিয়া মই পাতি আছোঁ অকল ছোৱালীখিনিৰ বিষয়লৈ। বহুত এনেকুৱা ছোৱালী আছে যি ল'ৰা ভাল পাব, ভাল পাই বিয়া পাতিব লাগে, ঘৰ সংসাৰ কৰিব লাগে, সেইটোৱে লাইফ তোমালোকৰ মানে। না, তোমালোকে নিজৰ ভৰিত খাৰা হ'বলৈ কাৰণে তোমালোকে কোনো ভবা চিন্তা নাই। সকলো মই ছোৱালীৰ কথা কোৱা নাই, কিছু এজনী ছোৱালীৰ কথা কৈছোঁ। আৰু তাতো মানে মাকহঁতে ছাপোৰ্ট কৰে, হ'ব দে, মোৰ ছোৱালীজনীহে ভাল পাইছে, বেলেগে ভাল পোৱা নাই নহয়, ছাপোৰ্ট কৰিবলৈ। কিয় ঘাণ্টা ছাপোৰ্ট কৰিব লাগে? কিবা কৰিবলৈ শিকোৱা, তুমি কিবা চাকৰি কৰক, কিবা দেশৰ কাৰণে কওক, কিয় ঘাণ্টা? ভাল পালে তুমি যদি জীৱনত অকল সেইটো কৰিবলৈ আহিছিলা, জন্ম দি কি লাভ বে?